এইফালে আছে আমাৰ এইফালে ভাত, এইফালে মাছ ভাজা, এইফালে আলু ভাজা, এইফালে আছে ওলকবি ভাজা, এইফালে আছে কোমোৰা, বগা কোমোৰা নে কিবা পানীলাও নে কিবা এটা হয় আৰু এইফালে আছে শাক, এইফালে আছে দালি, এইফালে আছে বিলাহী চাটনি, এইফালে আছে পুদিনা চাটনি আৰু এইবিলাক চেম বস্তু এইফালেও আছে আৰু ইফালেও আছে। তো দেখা পালাগে। তো গাইজ খোৱা জীৱন ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুৰণা বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ আজি আমি থলুৱা খাদ্য বনাইছোঁ, অৰ্থাৎ ঘৰত বনোৱা শাক পাচলিৰে আজি আমি খাদ্য সম্ভাৰ বনাইছোঁ। গতিকে ৰাইজসকল আপোনালোকে চাই থকা আমাৰ ভিডিঅ'টো। তো বহুত দিন মূৰত আকৌ এবাৰ খোৱা ভিডিঅ' লৈ কিনে আহিছোঁ। ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ, পিকনিকত যাই কিনে ফুডৰ ৰিভিউ ভিডিঅ' এটা দিছিলোঁ, সেইটো কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰি জনাব। আৰু যদি চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত লিংক আছে, যাই কিনে চাওক সেইটো ভিডিঅ'। আৰু সেইটো ভিডিঅ'ত মানে বহুত ভাল ভিউজ আহিছে, তো সেইকাৰণে আৰু বনাই আছোঁ, পুৰা ৰেগুলাৰ ভিডিঅ' বনাই আছোঁ। তো আজি বহুতকেইটা আইটেমেৰে খাব ওলাইছোঁ। আজি খানাটো কি কি আইটেম আছে এবাৰ কৈ দিয়ক। আমাৰ আইটেমৰ ভিতৰত আমাৰ ঘৰুৱা গোটেইখিনি। প্ৰথমতে আছে আমাৰ ওলকবি, ঘৰুৱা ওলকবি ভাজা, এয়া ওলকবি ভাজা, লগতে আলু ভাজা, এয়া লগতে ঘৰৰ এই জাতিলাও ভাজা, এইফালে ঘৰৰ পালেং আৰু লাই মিক্স ভাজি, এইটো লগতে ঘৰৰ বিলাহী আৰু ঘৰৰ ধনিয়া চালাড, এইটো লগতে দাইল আছে আৰু এই আলু ভাজা আছে, এই আলু ভাজা, ওলকবি ভাজা, লগতে আছে নিমখ বেছিকৈ দিছোঁ। লগতে আমাৰ ভাঙন মাছ, এইটো ভাঙন মাছ, এইটো ভাঙন মাছ, লোকেল মাছ। গতিকে আজি ঘৰুৱা খাদ্য, আজি গোটেইবিলাক। এতিয়া আমি খাম, এতিয়া খাম, আপোনালোকে চাই থাকক। খাওঁ দেই তো ষ্টাৰ্ট নেকি? খাওঁ এতিয়া। প্ৰথমতে কি এদি ট্ৰাই কৰিম, দালি, প্ৰথমতে মাছ ভাজা। মাছটো বৰ ডাঙৰ আৰু দালিৰে খাব লাগে। প্ৰথমতে দালি লোৱা, ফাৰ্ষ্ট দালি, লগত এই আলু ভাজা। টেষ্টি হৈছে নে? ধুনীয়া টেষ্টি। নখতে গম পাইছোঁ টেষ্টি। খাদ্য সম্ভাৰ বনাই দেখি চাওঁতে গম পাইছোঁ যে ধুনীয়া টেষ্টি হৈছে, দেখি গম পায়। ঘৰুৱা লাও ভাজি, ঘৰৰ জাতিলাও ধুনীয়া টেষ্টি হৈছে। ওলকবি ভাজা, জাতিলাওখন ইমান ধুনীয়া টেষ্টি, জাতিলাওখিনি মিঠা মিঠা ধুনীয়া। ওলকবি ভাজা গোটেইবিলাক ঘৰত হোৱা শাক পাচলিৰে বনাইছোঁ। লাই শাক আৰু পালেং শাক মিক্স ভাজি, এইটো বিলাহী চাটনিত কি আছে আৰু বিলাহী আৰু পিঁয়াজ, বিলাহী পিঁয়াজ, লগতে আদা দিছোঁ। এইটো ধনিয়া, ঘৰত ধনিয়া চাটনি, ধুনীয়া সোৱাদ হৈছে, জ্বলা হৈছে ধুনীয়া। ঘৰৰ জ্বলা দিছোঁ, ধনিয়া, লগতে পালেং শাক মিক্স চালাড, লগতে মাছটোৰো সোৱাদ আছে, লোকেল মাছ, ভাঙন মাছ। শাকত কি কি শাক আছে? লাই শাক আছে, পালেং শাক, ধনিয়া, তেনেকৈ মিক্স ভাজি, ঘৰৰে গোটেইখিনি।
খাই মজা লাগিছে মজা লাগছি মজা লাগিছে আজি Satian fai rồi, Satian thì như thế. Đúng không? Cái bài thì như Đây có tên hình như Hút xa đôi hình đỏ là cái xe hải Lawan itu lawan itu punya aja. Kalau macam ni. Mas tu khabar berana iman dangon mas. Mau mas khabar tu bukan sama lagi. Kai kita pasti balik kan nama. Ada kai pun balik kita kai mas tu. বছৰে শেষ 22 বিদায় এতিয়া 23 কাটাৰিব লাগিব আমি সেইকাৰণে আজি বিভিন্ন ধৰণৰ খাদ্য বনাই আজি আমি ভিডিঅ'টো বনালোঁ আপোনালোকে চাই থাকক কেনেকুৱা হৈছে কমেণ্ট কৰিব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব কিন্তু শ্বেয়াৰ কৰিব কমেণ্ট বক্সত লিখিব কেনেকুৱা হৈছে আপোনালোকৰ যদি আৰু এনেকুৱা ভিডিঅ' লাগে আৰু আমি বনাবৰ কাৰণে চেষ্টা কৰিম নতুন বছৰত এই কোনে শিকি দিছে এইবিলাক ক'ৰ পৰা শিকিছা এটা ভিডিঅ' বনাই মানে শিকিছোঁ আকৌ তুমিও শিকাইছা মই নিজে নিজে শিকিছোঁ বৰ কষ্ট কৰি বনাইছোঁ আপোনালোকে কমেণ্ট দিব কিন্তু কেনেকুৱা হৈছে ইয়াত ভাল লাগিছে খাই মানুহজনৰ কথা ক'বৰ সময় নাই খাই আছে খোৱাতে ব্যস্ত যিহেতু খুৱাই জীৱন খাই আছে তাৰ মাজে মাজে মই কৈ আছোঁ কেনেকুৱা লাগিছে আপোনাৰ ক'ব যদি বেয়া লাগিছে কমেণ্ট দিব আৰু ভাল লাগিছে কমেণ্ট দিব Finish. Finish কৰি Yes. আৰু নাখাম চাগে আৰু নাখাম চাগে মই খাই আছোঁ শেষে কৰিব পৰা নাই মাছ যোন আধামান শেষে হোৱা নাই তো মাছ আধাই খাইছোঁ মাছ খাব পৰা নাই ইমান ডাঙৰ মাছ আধামান কালি খাবি নাই আজি খাম লাহে লাহে খাই আছোঁ আৰু লাহে লাহে খাম কিন্তু ইতিমধ্যে শেষে হ'ল মই খোৱাই হোৱাই নাই মই ফিনিছ মই খাই আছোঁ দিয়ক আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ভাল লাগিছে যদি কমেণ্ট বক্সত নাপাহৰিব কিন্তু লিখিবলৈ লাগিছে ভাল লাগিছে যদি বেয়া লাগিছে কমেণ্ট কৰি জনাব বহুত কষ্ট কৰি বনাইছোঁ আৰু এনেকুৱা ভিডিঅ' আপোনালোকে আৰু চাই থাকিব আমি বনাই আছোঁ ধন্যবাদ